নতুন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকৰ ADRE 2.0 থাকিবলগীয়া পোষ্টৰ বিষয়ে আলোচনা কৰিবলৈ গৈছোঁ। চ' বলক তেতিয়াহ'লে ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। চ' প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত হোম ডিপাৰ্টমেণ্টত 4097টা পোষ্ট আছে। দ্বিতীয়তে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰত 5105টা পোষ্ট আছে। 3 নম্বৰত এডুকেশ্যন ডিপাৰ্টমেণ্টত 10299টা পোষ্ট আছে। লগতে PNRDত আপোনালোকে দেখিছে ইয়াত 1176টা পোষ্ট আছে। লগতে গ্ৰেড 3ত আপোনাৰ 7073টা পোষ্ট, লগতে গ্ৰেড 4ত 4939টা পোষ্ট। চ' টোটেল আপোনালোকৰ 32689টা পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাইছে। সেইকাৰণে আপোনালোকৰ ADRE 2.0ত বৰ্তমান প্ৰায় যদি ক'বলৈ যাওঁ তেতিয়াহ'লে 32,000 পোষ্ট আপোনালোকৰ থাকিব। চ' এইটো হ'ল আপোনালোকৰ কিমান পোষ্ট থাকিব। এতিয়া কেতিয়া নটিফিকেশ্যন ওলাব সেই বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। এতিয়া আমাৰ হিমন্ত ছাৰে কোৱাৰ মতে ADREৰ যি নটিফিকেশ্যন সেই নটিফিকেশ্যন অক্টোবৰ মাহত অহা কথা আছে। এতিয়া পুলিচৰ ফালৰ পৰা এটা নটিফিকেশ্যন আহিব বুলি তেখেতে কৈছে যে 7 অক্টোবৰত পুলিচৰ ফালৰ পৰা এটা নটিফিকেশ্যন আহিব। চ' আমি মোটামুটি 10 তাৰিখৰ ভিতৰত পুলিচৰ নটিফিকেশ্যনটো আমি আশা কৰিব পাৰোঁ। লগতে বাকী গ্ৰেড 3 নটিফিকেশ্যন আপোনালোকৰ পূজাৰ আগতে অৰ্থাৎ 20 তাৰিখ আগতে অহাৰ সম্ভাৱনা আছে। 20 অক্টোবৰ আগতে গ্ৰেড 3, গ্ৰেড 4 আৰু বাকীবিলাকৰ নটিফিকেশ্যন আহি যাব লাগে। সেইকাৰণে আপোনালোকে পূজাৰ আগত নটিফিকেশ্যনটো আহিব বুলি আশা কৰিব পাৰে। যিহেতু CM ছাৰে কৈছেই অক্টোবৰ মাহত আহিব। আচলতে যোৱা মাহতে অহা কথা আছিলে, কিন্তু কিছুমান প্ৰব্লেম হোৱাৰ কাৰণে আহিব নোৱাৰিলে। সেইকাৰণে অক্টোবৰ মাহত তেওঁলোকে আহিব বুলি কৈছে। সেইকাৰণে আপোনালোকে আশা কৰিব পাৰে যে এই মাহত অৰ্থাৎ অক্টোবৰ মাহত নটিফিকেশ্যনটো আহি যাব। আৰু পুলিচৰ নটিফিকেশ্যন সম্ভৱতঃ 3rd গ্ৰেড 4th গ্ৰেডৰ আগতে অহাৰ সম্ভাৱনা আছে। সেইকাৰণে আপোনালোকে যি পূজা আছে 20 অক্টোবৰ বা 20 অক্টোবৰ আগত নটিফিকেশ্যনটো আপোনালোকে আশা কৰিব পাৰে। তেনেকৈ যদি চাবলৈ যাওঁ তেতিয়াহ'লে 2 মাহ আপোনালোকৰ ফৰ্ম ফিল আপ চলিব। ডিচেম্বৰৰ মোটামুটি 15 তাৰিখমানলৈকে ফৰ্ম ফিল আপ চলিব আৰু তাৰপাছত আপোনালোকৰ খুব সম্ভৱ ফেব্ৰুৱাৰী লাষ্ট নহ'লে বা মাৰ্চৰ ফাৰ্ষ্টত আপোনালোকৰ পৰীক্ষাটো হৈ যাব। চ' আপোনালোকে মাৰ্চ মানত আপোনালোকে পৰীক্ষাটো এক্সপেক্ট কৰিব পাৰে। চ' আজি ভিডিঅ'টোত সিমানখিনি আছিল। কেতিয়া নটিফিকেশ্যন আহিব আৰু কেতিয়া পৰীক্ষা হ'ব পাৰে তাৰ এটা থুলমূল আভাস আমি আপোনালোকৰ আগত জনালোঁ। চ' যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। চ' আজিৰ কাৰণে ইমানেই, ধন্যবাদ।